বৰাই বাথৌ হ'ল এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা দেউধনী নাচকেই খেৰাই সিজু গছডাল থাকে তাকেই আৰাধনা কৰা হয় বাথৌ পূজাৰ কথাই বেলেগ ধৰণে ব্যাখ্যা কৰা আছে সিডনী এণ্ডেলৰ কিতাপত আছে এইটো 1911 চনত প্ৰকাশিত হৈছিল দ্য কাছাৰিজ গ্ৰন্থ আৰু অকল তেওঁ নহয় কলনিয়েল এন্থ্ৰপলজিষ্টসকলে ট্ৰাইবেল ৰিলিজন সম্পৰ্কে এই ধৰণে কৈছে এনিমিজিম টটেমিজিম এই ধৰণৰ কিছুমান বৈশিষ্ট্য থাকে বুলি কোৱা হৈছে আৰু বাথৌ পূজাত বিশেষকৈ সিজু গছক পূজা কৰা হয় কেকটাছৰ নিচিনা বাথৌটো মেইনলি তাত আমাৰ হিন্দু ধৰ্ম বা বেলেগ বিশেষকৈ হিন্দু ধৰ্মৰ নিচিনাকে তাত হেৰি নাই মূৰ্তি পূজা নাই মূৰ্তি পূজা নাই নো প্লেচ ফৰ আইডল ৱৰ্শ্বিপ তাত মানে এই সিজু গছকে প্ৰতীক হিচাপে লৈ পেলাই তাত প্ৰতিষ্ঠা কৰা হয় এই বাথৌ বেদীত আৰু সিজু পুলি ৰোপণ কৰি বাথৌ বেদীটো সজাই পেলাই তাত বিভিন্ন উপচাৰেৰে সেই বাথৌ আৰু আন দেৱ দেৱীক বাথৌ বিশ্বাস মতে 18 জোৰা দেৱ দেৱী থাকে 18 জোৰা মানে এগৰাকী মেল এগৰাকী ফিমেল তাৰমানে সিংগল গড নহয় জোৰা হিচাপে তেওঁবিলাকে হেৰি কৰে 18 জোৰা আৰু এই 18 জোৰা দেৱ দেৱীক বিভিন্ন উপচাৰেৰে এই যিখিনি হেৰি আগবঢ়ালে পূজা আগবঢ়ালে তাৰ লগতেই দৌদিনীয়ে বেলেগ বেলেগ ধৰণৰ তেওঁ ডান্স পাৰফৰ্ম কৰে সেইখিনি হ'ল খেৰাই নৃত্য তাৰপিছৰ পৰা খেৰাই নৃত্যৰ সৃষ্টি হ'ল আৰু সেই খেৰাই নৃত্যৰ লগতেই বড়ো সংস্কৃতিৰ এটা বড়ো যিটো ডান্সৰ সৈতে জড়িত বা মিউজিকৰ সৈতে জড়িত যিটো কালচাৰ সংস্কৃতি তাৰ এটা মেজৰ পৰ্চন তাৰ সৈতে জড়িত হৈ আছে খেৰাই নৃত্যতেই দেউধনী নচা হয় নিশ্চয় দেউধনী নাচকেই খেৰাই দেউদিনী নাচে তাৰমানে 18 এই যে 18 জোৰা দেৱ দেৱীক হেৰি আৰাধনা কৰা হয় আৰাধনা কৰি পেলাই যিবিলাক নৃত্য পাৰফৰ্ম কৰে সেইখিনি দেউদিনীৰে নৃত্য কিন্তু যিহেতু খেৰাই পূজাত এইটো নাচা হয় সেইকাৰণে খেৰাই নৃত্য বুলি কোৱা হয় বা কিছুমানে খেৰাই কৃষ্টি নাচ বুলি কোৱা হয় এই যিটো আপুনি ক'লে যে সিজু গছক আৰাধনা কৰা হয় কিবা এনেকুৱা কাহিনী আছে নে যে বাথৌ পূজাৰ অন্তৰালত আছে এইটো খেৰাই পূজাৰ উৎপত্তি সম্পৰ্কে কাহিনী খেৰাইৰ লগত জড়িত সেই বাদ্য চেৰজা কেনেকৈ আহিল মাদল খাম চিফুঙৰ কেনেকৈ উৎপত্তি হ'ল এইটোতো চিফুঙৰ সৈতেতো গৰখীয়াসকলৰ কাহিনী জড়িত হৈ আছে আৰু গৰখীয়া বুলি ক'লেতো গৰখীয়া গোহাঁই বুলিতো চিফুঙতেতো কৃষ্ণৰ কথাটো আহে কিন্তু ইয়াত সেইটো নহয় কিন্তু বড়োসকলৰ চিফুঙৰ উৎপত্তিৰ সৈতে সেই গৰখীয়া ল'ৰাসকলৰ কাহিনী আছে চেৰজাৰ উৎপত্তি কেনেকৈ হ'ল সেই সম্পৰ্কে এই ধৰণৰ কাহিনী আছে দীঘলীয়া কাহিনী আৰু যিটো দেউধনী নৃত্য বা খেৰাই নৃত্য সেই নৃত্যৰ সৈতেও কিবা তেনেধৰণৰ মানে খেৰাই কাৰণ দেউধনী নৃত্যত নিশ্চয় চুলি মেলি মহিলাসকলে নৃত্যটো পৰিৱেশন কৰে অৰিজিনেলিটো দেউধনী এগৰাকী আছিল কিন্তু আজিকালি অকণমান 3গৰাকী 4গৰাকীয়ে এইটো পৰিৱেশন কৰা দেখিবলৈ পোৱা যায় আৰু অৰিজিনেলি যিখিনি এই দেউদিনী খেৰাই নৃত্য খেৰাই পূজাত দেউদিনীয়ে নৃত্য পৰিৱেশন কৰে সেইটোৰ কাৰণে অৰিজিনেলি কিন্তু প্ৰথমতে এইটো পৰম্পৰাগতভাৱে কিন্তু তাত বলি বিধানটোই লাগিব বলি আগবঢ়ালে আৰু লগে লগে এটা নৃত্য হ'ল সেইধৰণে বলিৰ সৈতে জড়িত আইটেমৰ এই যিটো নৃত্য সেইটো মানে প্ৰতিগৰাকী দেৱতাৰ এই পূজাৰ সৈতে জড়িত হৈ আছে এতিয়া আপুনি যে কৈছিলে যে বাথৌ আৰু ব্ৰহ্ম দুটা আছে ধৰ্ম গতিকে এই বলি বিধানৰ কথাও তাত আছে নেকি জড়িত হয় বাথৌ বা ব্ৰহ্ম তাৰমানে বাথৌ হ'ল পৰম্পৰাগতভাৱে এই বলি বিধানৰ মাজেদি সমাপন হৈছিল কিন্তু 1992ৰ পৰা বাথৌপন্থীসকলে সংস্কাৰ আনিলে তেওঁবিলাক এতিয়া বলি নিদিয়ে বলি বিধান বাধা দি দিলে তাৰমানে বন্ধ কৰি দিলে এতিয়া ফুল প্ৰসাদ বুলি কয় এইটো বিবাৰ বাথৌ বুলি কয় তাৰমানে ফুল আগবঢ়াই পেলাই বা বিভিন্ন উপচাৰেৰে তেওঁৰ দেৱ দেৱীক হেৰি কৰা হয় পূজা অৰ্চনা কৰা হয় কিন্তু এতিয়াও এটা ভাগ আছে যিসকল নিজকে আদি বাথৌ বুলি কয় গুদি বাথৌ তাৰমানে অৰিজিন বাথৌটো তেওঁবিলাকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে
আৰু মাজে মাজে ডাঙৰ এটা অনুষ্ঠান কৰে ধৰ্মীয় সন্মিলন কৰে সমবেশ কৰে আৰু ব্ৰহ্মটো সম্পূৰ্ণ বেলেগ এইটো এই হিজু গছৰ জাগা নাই বা খেৰাই পূজাৰ জাগা নাই তাত কি কৰে বাথৌৰ দেৱ দেৱতাসকলক তাত হেৰি কৰা নহয় হয়তো সম্পূৰ্ণ ব্ৰহ্মত মানে কেনে ধৰণৰ হিন্দু ধৰ্মৰ হেৰি মতে কৰা হয় যজ্ঞাহুতিৰ মাজেৰে যজ্ঞ পাতি পেলাই মূৰ্তিও থাকে নিশ্চয় তাত মূৰ্তি তেনেকা নাই তেওঁবিলাকে এই হিন্দু ধৰ্মৰে কিছু কিছু হেৰি আনি পেলাই বৈদিক হেৰি কিছু আনি পেলাই তেওঁবিলাকে তেওঁলোকৰ ধৰ্মীয় হেৰিটো পালন কৰে মানে সিজু গছডাল থাকে তাকেই আৰাধনা কৰা হয় বাথৌ পূজাত তাৰমানে সিজু বা বাথৌৰ তাৰমানে বাথৌৰ যিটো ৰিলিজন বাথৌৰ যিটো ধৰ্ম তাৰ সৈতে তাৰমানে কোৱা হয় যে বাথুৱা বান্ধৱা যিটো বাথৌ বেদীটো বনোৱা হয় তাৰ 5টা থাক থাকে আৰু সিজু যিটো পুলি ৰুলে গছ ৰুলে তাৰ 5ডাল ঠানি থাকে তাৰ সৈতে মন্ত্ৰ আছে পৰম্পৰাগত চলি অহা মন্ত্ৰ আৰু বড়োসকলে মানে এটা বিশ্বাস কৰে যে যিটো বাথৌ ধৰ্মৰ যিটো মূল দেৱতা বৰাই বাথৌ সেই বৰাই বাথৌ হ'ল এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু সেই বিশ্ব ব্ৰহ্মাণ্ডৰ মূল হেৰিটো হ'ল 5টা 5 প্ৰিন্সিপলছ হা দেই বাৰ অক্ৰাং এই ধৰণৰ হা মানে হ'ল ভূমি মাটি দেই হ'ল ৱাটাৰ বাৰ হ'ল এয়াৰ তাৰপিছত অগ্নি আৰু অক্ৰাং মানে আকাশ আকাশখনটো আমি এটা জিৰ' বা হেৰি বুলি কয় বিজ্ঞানে কিন্তু সেইটো এটা এলিমেণ্ট বুলি ভাবা যায় বাথৌ হেৰি মতে আৰু বাথৌ সেই হেৰিটো পঞ্চভূতৰ যিটো ধাৰণা এইটো আমাৰ প্ৰাচীন হিন্দু ধৰ্মৰ হেৰিটো আছে পঞ্চভূতৰ বিশ্বাসটো পঞ্চভূতৰ ধাৰণাটো আৰু এই পঞ্চভূতৰ বিশ্বাসটো আয়ুৰ্বেদিক বা বেলেগ বেলেগ ট্ৰিটমেণ্ট মেডিকেল ট্ৰিটমেণ্টতো সেইটো আছে কিন্তু বড়োসকলৰ মেইন বিশ্বাসটো হ'ল বাথৌ হ'ল সেই পঞ্চভূতৰ মেইন হেৰি মালিক সৃষ্টিকৰ্তা পালনকৰ্তা আৰু ধ্বংসকৰ্তা গতিকে আমি সেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মেইন গুৰিধৰ্তা মেইন সৃষ্টিকৰ্তা বৰাই বাথৌক আমি পুজিব লাগে তেতিয়াহে আমি আচল আমি হেৰিটো পাম